হেল্ল' এভৰিৱান, মই অক্ষৰ কছাৰী আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। তো অহাকালি আমি গৈ আছোঁ এটা ৰাইডত, মানে ক'ত যাম পিছত কৈ আছোঁ আপোনালোকক, ছাছপেণ্ড ৰাখি থৈছোঁ। আৰু এতিয়া সময় হৈছে আপোনাৰ 12:41। তো গৈ আছে মানে অফিচত। তো অফিচত হেলমেটটো আছে, হেলমেটত মানে এই চাইডৰ মানে হেলমেটৰ চাইডৰ কুশ্যনটো মানে ওলাই গৈছে, সেইটো কিবা কিবি মেনেজ কৰিব লাগিব। তো এতিয়া মাইক চাইক মানে ঠিক কৰিম, মানে কালি মটৰ ব্লগিং হ'ব, কেনেকুৱা হয় নাজানো, কিন্তু মটৰ ব্লগিং হ'ব কালি। তো এতিয়া যাওঁ সোনকালে লৈ আহোঁ আৰু আঠা মাৰি ল'ম বঢ়িয়াকৈ। তো এতিয়া লেটছ গো, চবখিনি তাতে ক'ম ভালকৈ বুজাই পেলাই। তো পেকিং মোৰ আধাতে হৈ গ'ল, এইটো বেগত গোটেই কাপোৰ চাপোৰ সোমাই আছে। তো এতিয়া হেলমেটত মোৰ এইটো মাইকটো লগাব লাগিব, তো এই মাউণ্টটো ল'ব লাগিব আৰু এইটো আৰু এই মাইকটো লৈ পেলাই যাব লাগিব অফিচত। তো অফিচত গৈ লগ পাই আছোঁ আপোনালোকক বঢ়িয়াকৈ ফেব্ৰিক মাৰাৰ পিছত ভালকৈ দেখাই আছোঁ শ্বৰ্ট। তো আপোনালোকে চাই থাকক। এতিয়া কেপটো কিনি লৈছোঁ, সিদিনা দুখন লৈছিলোঁ, তো এটা আকাজে লৈছে আৰু এটা মই লৈছোঁ। তো নতুন চলা লৈছোঁ বঢ়িয়াকৈ। তো এতিয়া বলক। তো গাইজ বাইকখনো বহুত লেতেৰা হৈ আছে, চাব পাৰে, একদম মাটি চাটি লাগি এইটো ৱাছ কৰিব লাগিব এতিয়া আহি পেলাই। একদম তলে ওপৰে চাৰিওফালে মাটি লাগি গৈছে, এয়া চাওক পূৰা মাটি হৈ আছে। তো এইখন বাইকে লৈ যাম, ক'ত গৈ আছোঁ আপোনাক অলপ পিছত কৈ আছোঁ আপোনালোকক। তো এতিয়া যাওঁ আৰু এইটোতো দেখাই পাইছে আপোনালোকে, নতুন লগাইছোঁ এইটো এটা আৰু এইটো এটা। এইটো হ'ল আপোনাৰ ফ'ৰ ইণ্ডিকেটৰ আৰু এইটো হ'ল মোবাইল মাউণ্ট। তো এতিয়া যাব লাগে। তো গাইজ ফাইনেলি ছেটআপটো হৈ গ'ল, মাইক চাইক লাগি গ'ল একদম বঢ়িয়া। এতিয়া মানে এনে ভইচটো চেক কৰিবৰ কাৰণে গৈ আছোঁ। তো বাইকখন আছে, তো লেটছ গো, কেনেকুৱা হয় এবাৰ ডাইৰেক্ট মটৰ ব্লগিঙত লগ পাই আছোঁ। গাইজ হেলমেটত লগাই ল'লোঁ আৰু মোবাইলটো অলপ মানে ষ্টেবিলিটি নাই ইয়াত, মানে কিবা কৰিব লাগিব। তো এংগেলটো কেনেকুৱা হৈছে, এইটো শ্বটটো ভাল হ'ব। গতিকে এতিয়া ফাইনেলি বলক। এনেই এপাক দি আহিম আৰু অডিবৰৰ পৰা এনেকৈ ঘূৰি পেলাই আহিম। তো চাই থাকক আপোনালোকে। বহুত দিনৰ মূৰত ভিডিঅ'টো বনাই আছোঁ, কথা ওলাই অহা নাই মুখৰ পৰা, কি ক'ম কি নক'ম লাগি আছে একদম। তো আমাৰ আৰু এইবিলাক মানে বনাই আছে কিবা কিবি একদম। ৰ'বা তো এইবিলাক মানে বনাই আছে আৰু একদম কি ক'ম আৰু। এই ভাওনাখন আহি আছে এখন চালিয়ে অলপমান এটা ৰাউণ্ড মাৰি আহোঁ ধুনীয়াকৈ। তো ছানলাইটটো ইফালৰ পৰা আহি আছে না, একদম মানে ভিডিঅ'টো ভাল কৰি দিয়া নাই। তো এতিয়া এডিটিঙতহে গম পাম আৰু কেনেকুৱা কি হয় প্ৰচেছটো। আৰু বাইকটো ছাৰ্ভিচিং দিব লগা হৈছিলে, মানে অলপ টাইমিং চেণ্টটো অলপমান প্ৰব্লেম দি আছে। তো এইটো হ'ল শংকৰদেৱ নিকেতন, চাব পাৰে মই য'ত পঢ়িছিলোঁ। তো আগেদি এটা ৰাস্তা আছে, এইটো সোমাই পেলাই আমি এনেই একপাক দি আহিম আৰু। আমাৰ দুধনৈত মানে এই চাইডে যোনবিলাক ফুটপাথ দেখা পাই আছে আপোনালোকে, নতুনকৈ বনাই আছে আৰু মানে খান্দি কিবি কৰি আছে আৰু একদম। কিছু বহিছে 4জন, অ' মাই গড, চাপৰি নেকি এইবিলাক? থৌ ভালকৈ পাবি বাবা। এখন বাইকত 4জন, স্কুটিত 4জন বহিছে তাকো, হেমন্ত মামা দিয়া স্কুটিখন। তো এনেকৈ যাই পেলাই আমাৰ ঘৰত ওলাব পাৰি, এইটো ৰাস্তাটো ওলাই দিম আৰু। তো গাইজ মানে আজিতো খ্ৰীষ্টমাছ হয়, 25 ডিচেম্বৰ। আজিৰ পৰা ভিডিঅ' ভাবিছোঁ কণ্টিনিউ বনাই থাকিম। তো কেনেকুৱা কি হয় নাজানো, মাজে সময় মটৰ ব্লগিং হ'ব, মাজে সময় কিবা হ'ব, এনেকুৱা মানে বনাম আৰু কিবা কিবি। তো ৰাস্তাটো একদম ধুনীয়া, চাক চাব পাৰে। সকলোকে মেৰি খ্ৰীষ্টমাছ। তো আজি আৰু এটা মানে তুলসী দিৱসো হয়, আমাৰ হিন্দুত্বৰ যোনটো তুলসী দিৱস আছে, তুলসী দিৱসো হয় আজি। তো আপোনালোকে তুলসী গছে এগছি চাকি দিব আৰু আজি ধুনীয়াকৈ। আৰু এইটো আমাৰ 50শ বিছনাযুক্ত মানে আয়ুৰ্বেদিক কলেজ হস্পিটেল। ক'ত যায় আৰে কোনটো মানে মই ভইচটো চাবৰ কাৰণে আহিলোঁ ইমান দূৰ, কেনেকুৱা বা হৈ আছে একো এডিটিঙতহে ক'ম আৰু কেনেকুৱা কি হয়। এইবিলাক স্পীডবিলাক বহুত দিয়া হৈছে আজিকালি। আৰু এইটো অডিবুৰ ফিল্ড চাব পাৰে আপোনালোকে। কিন্তু আজিকালি এটা কথা বেয়া হৈছে, ইয়াত মানে ফিল্ডত মানে খেলা একো নহয় আৰু। আগতে বহুত এটাৰ পিছত এটা খেলা হৈ থাকিছিলে আগতে, তো এতিয়া খেলা একো নহয় আৰু এতিয়া।
তো গাইজ মটমলগিং কৰি আছোঁ, কিন্তু কি হৈ আছে একো ধৰিব পৰা নাই এতিয়ালৈকে। মানে অকণ ৰখিবলৈ চোৱাই নাই মই এতিয়ালৈকে, ঘৰত যাই চাম আৰু কি হৈছে আৰু। তো অহাকালি এটা ৰাইডত গৈ আছোঁ আমি ধুনীয়াকৈ, আকাশ আৰু মই। আকাশ একদম এইফালে গোৱালপাৰা এইপিনে পাৰ হৈ যাম, একেলগে যাম বুলি ভাবি আছোঁ। অ'কে গাইজ, এতিয়া ঘৰত আহি পালোঁ। এতিয়া অলপ পিছত যাম আৰু লাহেকৈ ওলাই আপোনালোকক খ্ৰীষ্টমাছৰ কেইটামান ডেক'ৰেশ্যন দেখাবলৈ লৈ যাম আপোনালোকক ইনষ্টাগ্ৰামলৈকে। তো এতিয়া সময় হৈছে 3:05। তো লাহেকৈ ওলাম আৰু মোটামুটি 4:30 ওলাই। তো গাইজ ফাইনেলি হৈ গ'ল এতিয়াও মটৰব্লগিং ছেটআপ। লাইট চাইট বন্ধ কৰি ব্লগলৈ যাওঁ, মাহঁতে নহয় মানে ঘৰত। তো গৈ আছোঁ এটা ধুনীয়া জেগাত, আপোনালোকক ধুনীয়া এটা ভিউ দেখুৱাম। তো যাই আপোনালোকক ভাল লাগিব যায়। নতুনকৈ বনাইছে আৰু প্লেচটো নতুনকৈ বনাইছে, হৈছে এইটো মেণ্ডি পথাৰ। তো মেণ্ডি পথাৰত গৈ আছোঁ এতিয়া, ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এইফালে লৈছোঁ ডিঙিত মানে খ্ৰীষ্টান সম্প্ৰদায়ৰ মানে এইটো পাজাৰ নে কিবা বুলি কয় নাজানো, যোনে জানে এইটো আপুনি কমেণ্টত জনাওক। তো এতিয়া জোতাটো পিন্ধো আৰু যাব লাগে, লেটছ গো। এইটো লেটাৰ বাইকটোকে নিব লাগিব এতিয়া। তো মাক অলপ মাত দি আহোঁ, মাহীতো সৰকিছে মানে অলপ কিবা পূজা আছে অলপ। তো মানে সিহঁতে মাত দি আহোঁ। অলৰাইট, গোটেই কাম চাম কৰি ওলাই আহিলোঁ, মাকো কৈ আহিলোঁ। তো এতিয়া গৈ আছোঁ মই মেণ্ডি পথাৰ। প্ৰথম তেলটো ভৰাই আনো দুধ লৈ। আজি মানে গোটেই দুদিখন চুনচান হৈ আছে, মানে কিয় আজি খ্ৰীষ্টমাছ। কিন্তু যিটো ভিৰ আছিলে, এনেকুৱা এটা গাড়ী যাবৰ কাৰণে মোটামুটি 5-6 মিনিটমান লাগে আৰু যায়। তো এতিয়া একো নাই, একদম ফ্ৰী হৈ আছে ৰাস্তা, কাৰণ চব মানুহে ঘৰৰ সোমাই আছে। তো এতিয়া গৈ আছোঁ। তো গাইজ এতিয়া যাম আমি ৰাইট চাইডে, তেলটো ভৰাই লৈ আহোঁ পটকৈ। এইখিনিত অলপ জাম থাকে আৰু সদায় থাকিব এইখিনি জাম, মানে চাৰিআলি ন এইটো যাব দিছে। আৰু আমাৰ এতিয়া ফ্লাইঅভাৰৰ কাম চলি আছে, পূৰা ফ্লাইঅভাৰৰ কাম চলি আছে। এইফালে পাইছে আপোনালোকে, পূৰা ফ্লাইঅভাৰ কাম চলি। দুগদৈ ব্ৰিজ পাই গ'লোঁ এতিয়া। আমাৰ দুগদৈত থকা ব্ৰিজ আৰু এখন বনাই আছে চাইডেদি, নতুনকৈ বনাই আছে এখন তো গাইজ পামে আৰু পেট্ৰল পাম্প। আপোনালোকক বেছিবিলাক দেখাই নাথাকোঁ, ডাইৰেক্ট মেইন আমি দামেৰাটো পোৱাৰ পিছত যিখিনি পাৰোঁ গোটেইখিনি দেখুৱাম আপোনালোকক। মানে সিফালৰ পৰা মেইন ষ্টাৰ্টিং হয়। আৰু এতিয়া এইখিনি কি দেখুৱাম, এই তেলটো ভৰাব আহিছোঁহে, এতিয়া ভিডিঅ'টো দিবলৈ হৈ যাব। তো এইটো কাৰণে আমি আধাৰ পৰা যাই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। ব্ৰাঞ্চ কৰি আছোঁ আমি মেণ্ডি ডায়মণ্ড ইক' পাৰ্ক নতুনকৈ বনাইছে। গৈ আছোঁ এতিয়া, পালোঁ এতিয়া হাবাংখিনি পাম আৰু পিছত লাহেকৈ। গৈ আছোঁ মেণ্ডি পথাৰ ডায়মণ্ড ইক' পাৰ্ক। বাবা আমাৰ আহিবতে লেট হৈ গ'ল। আমি মোটামুটি দুটামানত ওলাই দিলে পাই গ'লোঁ বঢ়িয়াকৈ ছানছেটটো, কিন্তু এতিয়া দেৰি হৈ গ'ল। মোটামুটি 4:30 যাই পাম আৰু। তো গাইজ ৰাস্তা কিন্তু একদম ধূলি বনাইছে, ধুনীয়া ৰাস্তা ধুনীয়াকৈ। আৰু ছানছেটটো চাবলৈ ধুনীয়া হৈ আছে, ছানছেট আৰু এইফালে ৰাস্তা একদম মাংসৰ নিচিনা ৰাস্তাকৈ কি লাগিছে। কিবা কেনেকুৱা হৈছে একদম ধৰিব পৰা নাই, কাৰণতে গম পাম আৰু কেনেকৈ কি আছে। বেয়াকৈ ৰাস্তাত গাড়ী চলাই মানুহ। এখন ৰাস্তাত আহি আছিলোঁ, বেছি নহয় 1-2 কিলোমিটাৰমান যোৱাৰ পিছত আৰু ভাল ৰাস্তা পাই যাম। সেইখিনি অলপ ভাল ৰাস্তা, ভাল বস্তু পাব কাৰণেতো অলপ কষ্ট কৰিব লাগিবই। টকা যেতিয়া পালোঁ আমি নলবাৰী। তো আমাৰ গুৱাহাটী নলবাৰী নহয়, এইটো হ'ল আপোনাৰ গোৱালপাৰা জিলাৰ এটা নলবাৰী আছে। এটা ট্ৰেইন ষ্টেচন আছে ইয়াত। আপোনালোকক এদিন ভালকৈ ভিডিঅ' এটা বনাই দিম, দেখাব আপোনালোকে ধুনীয়াকৈ। তেতিয়া আমি চিধাই যাম, আমি আজি নলবাৰীত নসমাওঁ। তো গাইজ অলপ ভাল ৰাস্তা পাইছোঁ এতিয়া, চাওঁ আৰু কিবা অলপতো বেয়া থাকিবই, তাৰপিছত আৰু ভাল ৰাস্তা আহি আছে। মেণ্ডি পথাৰ হ'ল আপোনাৰ নৰ্থ গাঁও হিলছৰ এটা ডিষ্ট্ৰিক্ট হয় মেণ্ডি পথাৰ। তো তালৈকে গৈ আছোঁ, তাতে বোলে পাৰ্ক এটা আছে, নাম হ'ল ডায়মণ্ড ইক' পাৰ্ক। নতুনকৈ বনাইছে, দেখা পাই আছোঁ ভিডিঅ' আজি অলপ যাওঁতে চাই আহোঁ ৰ। তো গাইজ অলপ ভিউবিলাক চাওক না, কি বঢ়িয়া ভুটীয়া ৰাস্তা নিচিনা লাগে একদম।
ধুনীয়া আৰু ৰাস্তাটো প্ৰাকৃতিক সৌন্দৰ্য চাৰিওফালে গছ আৰু এইটো সোণাৰু ফুলৰ গছ এই যিদিনা সোণাৰু ফুল ফুলে একদম ধুনীয়া হয় ৰাস্তাটো চাই গাইজ পৰ্যন্ত চাবলৈ কি ধুনীয়াকৈ মাৰ যাই আছে একদম আহি পালোঁ মিণ্ডি পাথাৰ ৱেলকাম টু মিণ্ডি পাথাৰ গাইজ যিখন মিণ্ডি পাথাৰ মানিগঞ্জ ভিউ চাওক ভিউ হে কৃষ্ণ প্ৰেমানন্দে তো গাইজ ফাইনেলি আহি পালোঁ আমি মিণ্ডি পাথাৰ পৰে তো এতিয়া ডায়মণ্ড ইক' পাৰ্কটো কোনফালে আছে এইটো সুধিব লাগিব এতিয়া কাক সোধোঁ তাকে মানুহ বিচাৰি আছোঁ কোনজনে বা হ'ল হয়তো একবাৰ আহি পৰে আজি প্ৰথম আহিলোঁ হালেত আপোনাৰ পেট্ৰলৰ প্ৰাইচ 95 হৈ আছে আমাৰ আসামত 98 না 99 কিবা এনেকুৱা হৈ আছিলে এই ৰ'ব গাইজ মিণ্ডি পথাৰৰ মাছ বুজে আহি পালোঁ কিন্তু এতিয়া ডায়মণ্ড ইক' পাৰ্ক বা কোনপিনে আছে ইয়াত পূৰা বন্ধ আছে আজি পূৰা আসাম বন্ধ টাইপৰ মেঘালয় বন্ধ দিছে ইফালে হ'ব লাগে চাগে তো গাইজ ভুল ৰাস্তাতে আহি পাইছিলোঁ আমি এতিয়া আৰু ৰিটাৰ্ণ কৰি আছোঁ আগুৱাই আহিলোঁ পাছফালে আছে এতিয়া পাৰ্ক ঘূৰাই লওঁ যাওঁ না ভাই হ'ল ডায়মণ্ড ইক' পাৰ্ক ইয়াত তো ইয়াৰ পৰা কিমান দূৰ আগত গাড়ীখন প্ৰথম এৰি তো গাইজ ফাইনেলি আহি পালোঁ আমি আৰু এইবিলাক ডেক'ৰেশ্যনবিলাক চাওক কি ধুনীয়া বনাইছে এনে ধৰণৰ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াতে টিকেট কাউণ্টাৰ আছে কিমান ভাল আৰু তো গাইজ টিকেট এজনৰ 30 টকাকৈ কিন্তু চানডে আহিলে 50 টকা হৈ যায় ৱাহ কিয় দিমাগ লগাই আহে তো গাইজ এনেকুৱা চেল্ফি পইণ্ট বহুতকেইটা আছে হেৰি এটা দুটা তিনিটা এনেকৈ বহুতকেইটা আছে তো আগপিনে যোৱাই নাই এতিয়া এইখিনিৰ পৰা এণ্ট্ৰিও মাৰিছোঁ ধুনীয়াকৈ আৰু ইফালে নদী আছে আপোনালোকক দেখাই দি আছোঁ নদীটো কিবা আৰু এইটো এটা ব্ৰিজ বনাই থৈছে আপোনালোকক জুম কৰি দেখাই আছোঁ আপোনাক চাওক এইটো এটা ব্ৰিজ বনাই থৈছে এইফালে পাৰত যাব মানে তো অলপমান এনেকুৱা আৰু দৃশ্যটো আৰু ইফালে এনেকুৱা মানে ঘৰ বনাই থৈছে কেইটামান ঘৰ বনাই থৈছে এইবিলাক চাব পাৰে তো আহি বেয়া লগা নাই কিন্তু মানে জেগাখিনি ইমান খাচ নালাগিল মোক ইয়াতে কিবা ফটো উঠিব বোলে তো ফটো দুখনমান উঠাই পেলাই গৈ আছোঁ তো গাইজ টিকেট এজনৰ 30 টকাকৈ কিন্তু চানডে আহিলে 50 টকা হৈ যায় ৱাহ কিয় দিমাগ লগাই আহে তো গাইজ এনেকুৱা চেল্ফি পইণ্ট বহুতকেইটা আছে হেৰি এটা দুটা তিনিটা এনেকৈ বহুতকেইটা আছে তো আগপিনে যোৱাই নাই এতিয়া এইখিনিৰ পৰা এণ্ট্ৰিও মাৰিছোঁ ধুনীয়াকৈ আৰু ইফালে নদী আছে আপোনালোকক দেখাই দি আছোঁ নদীটো কিবা আৰু এইটো এটা ব্ৰিজ বনাই থৈছে আপোনালোকক জুম কৰি দেখাই আছোঁ আপোনাক চাওক এইটো এটা ব্ৰিজ বনাই থৈছে এইফালে পাৰত যাব মানে তো অলপমান এনেকুৱা আৰু দৃশ্যটো আৰু ইফালে এনেকুৱা মানে ঘৰ বনাই থৈছে কেইটামান এনেকুৱা ঘৰ বনাই থৈছে এইবিলাক চাব পাৰে তো আহি বেয়া লগা নাই কিন্তু মানে জেগাখিনি ইমান খাচ নালাগিল মোক ইয়াতে কিবা ফটো উঠিব বোলে তো ফটো দুখনমান উঠাই পেলাই গৈ আছোঁ আপোনালোকে এণ্ট্ৰি কৰি অহাৰ পিছত সিফালে আহি এনেকুৱা এটা ব্ৰিজ পাব কলকাতাত যে আছে হাওৰা ব্ৰিজ ঠিক তেনেকুৱা ধৰণৰ তো গাইজ এনেকুৱা ইয়াতে ডায়মণ্ড ইক' পাৰ্ক বুলি লিখা আছে মাটিত তো এইফালে দোকান চোকান আছে আৰু কিবা কিবি আৰু এতিয়া বাচ্চাবিলাকৰ পাৰ্ক বনাইছে মানে খেলিবৰ কাৰণে আৰু এটা তো গৈ আছোঁ এতিয়া ব্ৰিজৰ ওপৰত ধুনীয়া এটা তো এনেকুৱা ব্ৰিজ এইফালে নৈ তো ইয়াতে লিখা আছে ডায়মণ্ড ইক' পাৰ্ক ধুনীয়া আৰু একদম আহিব পাৰে আপোনালোকে আৰু কি বনাইছে চাওকচোন এইটো কিবা ইউনিক টাইপৰ ঝুলনা বনাইছে এইটো চাওক বোলে ইউনিক টাইপৰ
গাইজ ইয়াতে এটা নাও টাইপৰ বনাইছে মানে এইফালে এটা আছে চলিব পৰা নাও আৰু এইটো এটা এনে বনাইছে আৰু এইটো এটা সূৰ্য ষ্ট্ৰাকচাৰ এটা বনাইছে আৰু এনেকুৱা ব্ৰিজ এটা দিছে এইফালে পাৰত যোৱা মানে সেইটো ঘৰত যোৱা ধুনীয়া আৰু মানুহ কিন্তু বহুত হৈছে দেই আজি এটা খ্ৰীষ্টমাছ বম চম ফুটি আছে আৰু এই ওপৰত এটা টংঘৰ আছে দেখা পাইছে আপোনালোকে এইটো টংঘৰ এটা বনাইছে আৰু ইয়াত ঝৰ্ণা চৰ্ণা আছে আৰু তো গাইজ এবাৰ দলঙৰ ওপৰতে আহি চালোঁ কেনেকুৱা লাগে আৰু ইফালে মানুহ চাওক ন বিৰাট মানুহ হৈছে আৰু এই পক্ষী বনাইছে ইয়াত আৰু এইপিনে পক্ষী আছে ফটোশ্বুট কৰিবৰ কাৰণে আৰু এইফালে দৰিমন এয়া দৰিমন আহিছে এটা তো ধুনীয়া তো গাইজ ইয়াতে দুটামান ফটো চটো উঠি পেলাই যাওঁ আৰু লাহেকৈ ধুনীয়া হৈছে আৰু জাগা তো ফাইনেলি গাইজ এটা ইকো পাৰ্কত 360 চাই থাকোঁতে ৰাতি হৈ গ'ল এতিয়া যাবগৈ লাগে আৰু এইবিলাক ভিউবিলাক চাওঁ এতিয়া ৰাতিৰ ভিউ এটা চাই লওক ধুনীয়া আৰু টাইমো বেছি হোৱা নাই 6টা বজাই নাই এতিয়াও তাতে ইমান এনেকুৱা হৈছে আৰু বতৰ ধুনীয়া আৰু একদম তো গাইজ ফাইনেলি এতিয়া ওলালোঁ ইয়াৰ পৰা যাবলৈ তো ভিডিঅ'টো কেনেকুৱা বা হ'ল আজি মটৰবোৰ কিন্তু প্ৰথম টাইম কৰি চালোঁ যদি ভিডিঅ'টো ভাল হৈছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া যাওঁ বাইকখন বা থ'লোঁ আগত আছে চাগে তো আজিৰ কাৰণে বাই বাই লগ পাম নতুন এটা ভিডিঅ' নতুন এটা ঠাই নতুন এটা জেগা লৈ তো আজিৰ কাৰণে বাই বাই